Hello friends, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আৰু ভাবিছো আজি এটা ব্লগ বনাও যেহেতু বহু দিন হ'ল ভিডিও বনোৱা হয় নাই সেইবাবে ভাবিলো আজি এটা ব্লগ বনাও আৰু বিশেষ কতো তেনেকৈ যোৱা হোৱাও নাই বাহিৰত ফুৰিব গ'লেহে তেনেকুৱা ব্লগ বনোৱা হয় যেহেতু আজিতো ব্লগ নহ'ব যেহেতু এতিয়া বাজিছে 5টা মানে বাজিছে আবেলি সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ যেহেতু বহুদিন হ'ল বনোৱা নাই আৰু মেইন কথাটো হৈছে যে আজি মই কৰি আছোঁ নতুন মোবাইলেৰে ভিডিঅ' কৰি আছোঁ এইটো মোৰ হয় নতুন মোবাইল আৰু নাজানো অকল মুখখন কিবা ডাঙৰ দেখি আছে এনেকুৱা মই ষ্টেণ্ড লৈ পিনে কৰিছোঁ তথাপি এনেকুৱা হৈ আছে মই এনেকৈ কৰিব লাগিব তেতিয়াহে ভাল লাগিব যেহেতু আগৰ মোবাইলটো অকণমান বেয়া হৈ আছিল ভিডিঅ' কৰোঁতে সেয়েহে এইটো মোবাইলেৰে এতিয়াৰ পৰা কৰি নাজানো কেনেকুৱা হৈ আছে কেমেৰা আৰু যেহেতু নতুন মোবাইলেৰে আজি ফাৰ্ষ্ট টাইম ভিডিঅ' কৰি আছোঁ বহুত ভাল লাগি আছে মোৰ নাজানো পিকচাৰটো কেনেকুৱা আহিছে যি কি নহওক ভাবিছোঁ আপোনালোকক আজি মই ব্লগত দেখুৱাম কি মানে আজি ভিডিঅ'টো বনাই আছোঁ যে মই কি দেখুৱাম সেইটোহে ভাবি পোৱা নাই তেনেকুৱা বিশেষ একো নাই দেখুৱাবলগীয়া যিহেতু ক'তো যোৱা হোৱাই নাই যিহেতু ঘৰতে আছোঁ আৰু বতৰটো আজি বেছি ভালো নহয় এয়া হৈ আছে বতৰটো সেমেকা ঠাণ্ডা একদম পৰিছে বৰষুণ আহিব কিজানি ভাবিছোঁ আজি মই আপোনালোকক দেখুওৱা আমাৰ ফুলনিৰ বাগিচাখন আগতে দেখুৱাইছোঁ আপোনালোকক আৰু নতুনকৈ অনা হোৱা নাই ফুল এডালহে ফুল অনা হৈছে এইডাল দেখা নাযায় কিজানি ভালদৰে আৰু ইয়াতে আছে এইবোৰ ফুল এইবোৰ মই আপোনালোকক দেখাই দিওঁ এইবোৰ ফুল আছে আৰু এইবোৰতো মৰি গ'ল এই ফুলবোৰ এতিয়া মৰিয়ে গ'ল আৰু এনেদৰে পাত ফুলবোৰহে মোৰ বেছি ভাল লাগে চ' পাত ফুল আনিব লাগিব এইবোৰত নাই পাত ফুল কিনি আনিব লাগিব আৰু পানী দিওঁ মই এইটোৰে দিওঁ মই পানী বৰ্তমান এনেকুৱা এটা বটলেৰে দি আছোঁ পানী আৰু ভাল লাগে মোৰ এনেদৰে ফুলবোৰ ৰুই থাকি আৰু মই ইয়াতে এটা বস্তু দিছোঁ সেইটো হৈছে চাওক এয়া বগা চাওক এই বগা এয়া হৈছে কণীৰ বাকলিবোৰ আৰু কণীৰ বাকলিবোৰ এনেদৰে পেলাই নিদি পিনে আমি ইয়াত দি দিওঁ এইটো বহুত ভাল হয় চ' দি দিওঁ চ' বেছি আৰু নেদেখাওঁ এইখিনি যিহেতু আগতেও এনেকুৱা ভিডিঅ' এটা বনোৱা মোৰ হৈছে আৰু এতিয়া বাজি আছে 5টামান আবেলি হয় সন্ধিয়াই হ'ব আৰু এতিয়া চ' ভাবিছোঁ আজি মই আপোনালোকক এটা ৰেচিপি দেখুৱাওঁ আৰু যিহেতু বহুদিন হ'ল ৰেচিপি দেখুওৱা নাই আৰু যদি ভিডিঅ' এটাত বনাই পিনে একো এটা নেদেখুৱাওঁ কেনেকুৱা হ'ব ত' ভাবিছোঁ আজি এটা মই ৰেচিপি বনাম কি বনাওঁ বাৰু এতিয়া নবনাওঁ ৰাতি বনাম তেতিয়া ৰাতি ভাতৰ লগত খাবৰ বাবেও ভাল হ'ব তেতিয়াহ'লে এয়াই ফ্ৰেণ্ডছ এতিয়া আকৌ নবনাওঁ ভিডিঅ'টো আৰু ৰাতি বনাম আৰু কি বনাওঁ কি নবনাওঁ এই আটাইখিনি মই আপোনালোকক দেখুৱাম ৰাতি তেতিয়াহ'লে চাই থাকিব হেল্ল' ফ্ৰেণ্ডছ আৰু এতিয়া বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ বলক আৰু মই এতিয়া যোগাৰ কৰি লৈ লওঁ কি বস্তু লাগে কি বস্তু নালাগে সেইখিনি উলিয়াই লওঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই থাকিম বলক তেতিয়াহ'লে ওলাই লওঁ এয়া লৈছোঁ মই অকণমান চয়াবিন আৰু চয়াবিনখিনি অকণমান গৰম পানীত উতলাই লৈছোঁ আৰু এইখিনি ঠাণ্ডা হৈছে আৰু বলক এইখিনি এটা পাত্ৰতকৈ লৈ লওঁ তেতিয়া আমাৰ সুবিধা হ'ব আৰু ইয়াত দিম আমি আন্দাজ অনুসৰি নিমখ আৰু তাৰপিছত হালধি দি দিম হালধিটো নিজৰ আন্দাজমতে দি দিবা আৰু এয়া দিছোঁ 1 টেবুল স্পুন জিৰা গুড়ি আৰু এয়া হৈছে ৰেড চিলি পাউডাৰ আৰু ইয়াৰ পিছত দিম আমি ইয়াতে কণী আৰু কণীটো দিলে খাই ভাল লাগে তাৰ বাবে ইয়াতে মই 2টা কণী দি দিছোঁ এয়া হৈ গ'ল আৰু ইয়াতে অকণমান জ্বলা দিব আৰু এয়া মই শুকান জলকীয়া দি দিছোঁ আৰু হৈ গৈছে আৰু দিব ইয়াতে আপোনালোকে কৰ্ণফ্লাৱাৰ হাফ টিস্পুন কৰ্ণফ্লাৱাৰটো অপশ্যনেল হয় নিদিবও পাৰে মই দি দিছোঁ আৰু এতিয়া হৈ গ'ল আৰু এই আটাইখিনি আমি ভালদৰে মিক্স কৰিব লাগিব যাতে আটাইখিনি ভালদৰে মিক্স হৈ যায় আৰু চাওক এয়া মই মিক্স কৰি আছোঁ আটাইখিনি আৰু এয়া সম্পূৰ্ণৰূপে হৈ গ'ল মোৰ মিক্স কৰা এয়া হৈ গ'ল এইখিনি ৰেডি আৰু এতিয়া বনাম এইখিনি তেতিয়াহ'লে বলক বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ ইয়াৰ পিছত কি কৰোঁ আৰু এতিয়া কেৰাহীত তেল দি দিম নিজৰ আন্দাজমতে আৰু তেল অকণমান মই বেছিকৈয়ে দি দিছোঁ
আৰু তেলখিনি গৰম হোৱাত ইয়াত দি দিম অকণমান পিঁয়াজটো অকণমান দিয়া নাই, পিঁয়াজ অকণমান বেছিকৈয়ে দিছোঁ, এটা দিছোঁ। আৰু পিঁয়াজ বেছিকৈ দিলে খায়ো ভাল লাগিব। আৰু পিঁয়াজখিনি এনেদৰে অকণমান সময় ভাজি ল'ম। আৰু এনেদৰে অকণমান ভাজি লোৱাৰ পিছত আমি যিটো পেষ্ট বনাইছিলোঁ এইখিনি তাত দি দিম। এয়া মই দি দিলোঁ আৰু দি পিনে আটাইখিনি এতিয়া ভালদৰে মিক্স কৰি দি দিম। আৰু এনেদৰে অকণমান সময় লৰাই থাকিলে হ'ল যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। আৰু এইটো বনাবলৈ একেবাৰে সহজ হয়, আকৌ বেলেগ একো দিব নালাগে, জাষ্ট খালি অকণমান আমি লাৰি থাকিলে হৈ গ'ল, এনেদৰে ভালদৰে লৰাই থাকিলে। আৰু চাওক ফ্ৰেণ্ডছ, এনেদৰে অকণমান লৰাই থাকোঁতে এয়া হৈয়ে গ'ল। চাওক একেবাৰে সহজ হয়, একো বেছি দিব নালাগে আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিলেই হৈ গ'ল। আৰু চাওক ফ্ৰেণ্ডছ, এয়া হ'লে প্ৰায়, আৰু এতিয়া মোৰ খাবৰ বাবেও ৰেডি হৈয়ে গ'ল। আৰু চাওক, এয়া দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানেই টেষ্টি। এয়া ফ্ৰেণ্ডছ, মই ল'লোৱে অকণমান খাই চাওঁ, ৰৈ থাকিব নোৱাৰিলা। বহুত ধুনীয়া হৈছে আৰু একদমেই সহজ হয়। আপোনালোকেও ঘৰত এনেদৰে বনাই পিনে খাব পাৰে, খাবলৈ বহুতেই ধুনীয়া হয়। তেতিয়াহ'লে ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ ভিডিঅ'টো, আৰু বিশেষ তেনেকুৱাকৈ দেখুৱাবলগীয়া নাই। তেতিয়াহ'লে ভাবিলোঁ ভিডিঅ'টো এইখিনিতে মই শেষ কৰোঁ। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এটা ভিডিঅ' বনালে বহুতখিনিয়ে কষ্ট হয়। আৰু আজি মই বহুদিন পিছত এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ দিলোঁ, আৰু ৰেচিপি তেনেকৈ বনোৱা নহয় আজি, আৰু বহুদিন পিছত আজি মই এইটো ৰেচিপি, আচলতে এই ৰেচিপিটোৰ নাম এগ চয়াবিন বুলিও ক'ব পাৰি, বা যিকোনো নাম দি ক'ব পাৰি। আচলতে খাই পিনে ভাল লাগে ৰেচিপিটো, চ' আপোনাৰ লগতো শ্বেয়াৰ কৰিলোঁ। তেতিয়াহ'লে এয়াই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে থাকিল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ এটি নতুন ভিডিঅ' লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। সকলোৱে হাঁহি থাকিব, সুস্থ থাকিব।